জুবিন গাৰ্গে এই গছকেইজোপাৰ লগত কথা পাতিছিল। আপোনালোকক দেখুৱাই ৰাখিছোঁ, এই কেইজোপাই হ'ল সেই কেইজোপা গছ। এই গছ কেইজোপাৰ লগতেই জুবিন গাৰ্গে কথা পাতিছিল। আৰু আপোনালোকে দেখিছে এখন সুন্দৰ পাহাৰ, সন্মুখত এখন সুন্দৰ পাহাৰ আপোনালোকে দেখিয়ে আছে। তো আচলতে এই জেগাডোখৰ হ'ল সোণাপুৰ। সোণাপুৰৰ এই ৰবৰ গছ কেইজোপাৰ লগত জুবিন গাৰ্গে কথা পাতিছিল। আপোনালোকে গম পাব, আপোনালোকে জানিবলৈ পাব, ভিডিঅ'টো এৰি নিদিব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে আপোনালোকক সকলোকে এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, আমি সকলোৱে এটা কথা কৈয়ে আছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে সকলোৱে কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লেখক, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ একদমেই নাপাহৰিব। আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনালোকে ইমানেই শ্বেয়াৰ কৰক, আমাৰ জুবিন দাই ন্যায় পাবই লাগিব। আচলতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগে লগে আন 10জনেও জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ পাব। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে দেখিয়ে আছে, এয়া হ'ল ৰবৰৰ গছ। আৰু জুবিন গাৰ্গে এই ৰবৰ গছ কেইজোপাৰ লগতেই জুবিন গাৰ্গে কথা পাতিছিল। জুবিন গাৰ্গে এই গছ কেইজোপাক সাৱটি ধৰিছিল। জুবিন গাৰ্গে এই গছ কেইজোপাক সাৱটি ধৰি চুমা খাইছিল। আপোনালোকক মই দেখুৱাই আছোঁ। আচলতে জুবিন গাৰ্গে 12 বছৰ আগতে যোৰহাটত অনুষ্ঠান কৰি ঘূৰি আহোঁতে সোণাপুৰৰ এই জেগাডোখৰত ৰখিছিল। আৰু এই জেগাডোখৰত ৰখি তো এই ৰবৰ বাগানখনৰ মাজলৈ সোমাই আহিছিল। ৰবৰৰ বাগানখনলৈ সোমাই আহি জুবিন গাৰ্গে এই ৰবৰৰ গছ কেইজোপাৰ লগত সুন্দৰকৈ কথা পাতিছিল। কি আচৰিত নহয়নে বাৰু? এয়াই সত্য হয়, জুবিন গাৰ্গে এই ৰবৰৰ গছ কেইজোপাৰ লগতে কথা পাতিছিল। ভিডিঅ'ত পোৱা অনুসৰি এই কথাখিনি আপোনালোকক কৈ আছোঁ। তো এই গছ কেইজোপাৰ কথা আৰু যোনচটা শিল আছে, যোনচটা শিলত জুবিন গাৰ্গে জিৰণি লৈছিল, যোৰহাটৰ পৰা অনুষ্ঠান কৰি আহোঁতে যিচটা শিলত জিৰণি লৈছিল, তো সেই শিলচটাৰ কাষতেই আছে এই গছসমূহ। আপোনালোকে দেখিছে, আমি এইবিলাক কথা আমি ভিডিঅ'ত পাইছোঁ আৰু ভিডিঅ'ত পোৱা কথাখিনি আপোনালোকৰ আগত কৈছোঁ। তো ভিডিঅ'ত উপলব্ধ এই গছ কেইজোপাৰ লগত জুবিন গাৰ্গে কেনেকৈ কথা পাতিছিল, কেনেকৈ সাৱটি ধৰিছিল, কেনেকৈ সম্পূৰ্ণভাৱে সুন্দৰকৈ কেনেকৈ পৰ্যবেক্ষণ কৰিছিল, সকলো কথাখিনি উল্লেখ কৰা আছে। সেইকাৰণে আপোনালোকক মোৰ চেনেলৰ মাধ্যমৰ যোগেদি মোৰ ভিউৱাৰ্ছসকলক আপোনালোকক এই কাহিনীটো আপোনালোকক শুনুৱাইছোঁ। এটা সঁচা কাহিনী, কি অদ্ভুত, কি অলৌকিক। জুবিন গাৰ্গে গছৰ লগতো কথা পাতে। আপোনালোকক দেখুৱাই ৰাখিছোঁ, এই কেইজোপাই হ'ল সেই কেইজোপা গছ। চাই লওক, এতিয়াও গছ কেইজোপা এনেদৰে সুন্দৰ হৈ আছে। ৰবৰৰ গছ কেইজোপা এতিয়াও এনেদৰে সুন্দৰ হৈ আছে। কিন্তু কথাখিনি কৈ থাকিলে কিবা সপোন লগা বা এইটো কিবা কাহিনী লগা নিচিনা লাগে ন? কিন্তু সত্য কথা, জুবিন গাৰ্গে সোণাপুৰৰ এই স্থানতে আহি জুবিন গাৰ্গে এই গছ কেইজোপাৰ লগত কথা পাতিছে, সাৱটি ধৰি চুমা খাইছে। তো ভিডিঅ'ত পোৱা কথা, মই ভিডিঅ'ত পোৱা কথাখিনি আপোনালোকক কৈছোঁ। মই বাৰু এনেকৈ দেখা নাই বাৰু, কিন্তু ভিডিঅ'ত পাইছোঁ ন। ভিডিঅ'ত সকলোৱে কৈয়ে আছে যেন এই ৰবৰ গছ কেইজোপাৰ লগত জুবিন গাৰ্গে কথা পাতিছিলে, এই ৰবৰ গছ কেইজোপাৰ লগত এখন্তে জিৰণি লৈছিল, আৰু যোনচটা শিল, সেই শিলচটাত বহিছিল, আউজি বহিছিল। আপোনালোকে দেখিবলৈ পাব খন্তেক সময়ৰ পাছতে। আপোনালোকক দেখুৱাবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে দেখিবলৈ পাব, নিজেই আপোনালোকে দেখিবলৈ পাব। তো দেখুৱাবৰ কাৰণেই মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাওকচোন আৰু হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ একদমেই নাপাহৰিব। আহি পাই গ'লোহি জুবিন দাই জিৰণি লোৱা সেই শিলচটাতে জুবিন দাই আউজি কেনে বহিছিল, জিৰণি লৈছিল। আপোনালোকক দেখাই দিছোঁ, মই ওচৰত গৈ দেখুৱামগৈ বাৰু। সেই চটাই হ'ল সেই চটা জুবিন দাই জিৰণি লোৱা সেই শিলচটা। আৰু আপোনালোকে জুবিন দাক য'ত ৰাখিছে তাৰ পৰা আপোনালোকে
ধৰি লওক আপোনালোকে এনেকৈ ওলাই আহিলে বা সোঁহাতে হ'ব দেই, সোঁহাতে আহি মানে মেইন ৰাস্তাটো কিনাতে, মেইন হাইৱেটো কিনাতে আপোনালোকে দেখিবই, মানে বাঁহাতে চাই দিব আপোনালোকে দেখিবই ইয়াতে আছে। তো এতিয়া আপোনালোকক দেখুৱামগৈ, এতিয়া ভিতৰলৈ সোমাই যাওঁ। এনেকৈ পাৰ হৈ আহিব লাগিব, আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাব। দাদা পাৰ হৈ ৰ'ব দেই, মানে কাম লাগি আছে। ইয়াতে আছে, আপোনালোকক দেখুৱাম। আৰু আপোনালোকক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। জুবিন দাই ইয়াত যি ছটা শিল আছে, সেই শিল ছটাতে মানে জুবিন দাই জিৰণি লৈছিল, তাত মানে বহিছিল, মানে আউজি লৈছিল। দেখুৱাই দিছোঁ, ওচৰলৈ আহি আছোঁ, দেখুৱাই দিছোঁ আপোনালোকক। এই শিল ছটাতে মানে আউজি দিছিল, বহিছিল, মানে ভাগৰ মাৰিছিল। আৰু আপোনালোকক লোকেশ্যনটো দেখুৱাইছোঁ দেই, এটা সুন্দৰ লোকেশ্যন হয়, এটা সুন্দৰ লোকেশ্যন, চাই লওক। এইফালে পাহাৰ আছে আৰু এইফালে ৰবৰ গছ আছে, ৰবৰ বাগান। আপোনালোকৰ আগতীয়াকৈ এই দৃশ্যখিনি দেখাই দিছোঁ দেই, ৰবৰ বাগান হয়। এইফালে ৰবৰ বাগান আছে, এয়া ৰবৰ বাগান। ৰবৰ বাগানৰ মাজতে আছে সেই শিল ছটা, চাই লওক। এইখন ৰবৰ বাগান, আপোনালোকে দেখিছে, এইখন হ'ল ৰবৰ বাগান। এই ৰবৰ বাগানৰ মাজতে আছে সেই শিল ছটা। আপোনালোকক ওচৰত গৈ দেখুৱামগৈ বাৰু, কিন্তু আগতীয়াকৈ লোকেশ্যনটো দেখুৱাই লৈছোঁ। এইখনেই হ'ল ৰবৰ বাগান, চাই লওক। এইফালে পাহাৰ আছে। যিহেতুকে জুবিন দাই গছ ভাল পায়, জীৱ জন্তু ভাল পায়, তো সেইটো কাৰণে জুবিন দাই গছৰ মাজত, গছৰ লগত মিলি, গছৰ মাজত আহি জুবিন দাই ইয়াত জিৰণি লৈছিলহি। আপোনালোকক গৈ ওচৰত দেখুৱামগৈ, কিন্তু হ'লেও আপোনালোকক এই গছখিনি দেখাই দিছোঁ। জুবিন দাই গছ ভাল পায়, আপোনালোকে সকলোৱে গম পায়, গছ ভাল পায়। আটাইতকৈ প্ৰিয় হ'ল নাহৰ, নাহৰ বহুত ভাল পায়। আৰু এয়া হ'ল ৰবৰ বাগান। ৰবৰ বাগানৰ মাজত আছে জুবিন দাই জিৰণি লোৱা সেই বিশেষ শিল ছটা। আৰু আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে জুবিন দাই জিৰণি লোৱা সেই শিল ছটা যাতে সকলো ৰাইজে দেখিব পায়, চাবলৈ পায়। আৰু প্ৰত্যেকে এটা এটা শ্বেয়াৰ মাৰিব আৰু জয় জুবিন দা বুলি কমেণ্ট কৰিব। জুবিন দা অমৰ হওক বুলি আপোনালোকে কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব। মেৰাপানীৰ পৰা আহি জুবিন দাই য'ত শুইছে, য'ত জিৰাইছে, তালৈ আহিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। মেৰাপানীৰ পৰা আপোনালোকে গমেই পায় মেৰাপানী কিমান দূৰ হয়, চাই লওক। আৰু ইয়াত লগাইছে, এইফালে পুলি লগাইছে, এইটো সুন্দৰ পুলি লগাইছে। আৰু লগতে এইফালে নাহৰ পুলি, চাই লওক। ইয়াতো নাহৰ পুলি, আৰু এইটো গছটোৰ নামটো নাজানো, এইটো কিহৰ হয় দেই। এইটো বহুত সুন্দৰ লাগে, ডাঙৰ হ'লে। এইটো পুলি লগাইছে, এইফালে নাহৰ পুলি লগাইছে, চাই লওক, সুন্দৰকৈ লগাইছে। আৰু মই এটা কথাই ক'ব বিচাৰিছোঁ দেই, এই শিল ছটাও সংৰক্ষণ হৈ থাকিব লাগিব, এইটো কথা ক'লোঁ। জুবিন দায়ে ব্যৱহাৰ কৰা মানে প্ৰতিটো বস্তু সংৰক্ষণ হৈ থাকিব লাগিব, মানে এইটোৱে ক'লোঁ। আৰু আপোনালোকক দেখুৱাইছোঁ, চাই লওক। এই ছটা শিলতে জুবিন দাই, এই ছটা শিলতে জুবিন দাই বহি মানে বিশ্ৰাম কৰিছিল। মানে যিহেতুকে ভাগৰুৱা হৈ গৈছিল, সেই মুহূৰ্তত ভাগৰ মাৰিবৰ কাৰণে এই শিল ছটাতে বহি দিছিল।